সকলকে নমস্কাৰ মই প্ৰদীপ আজি মই আপোনালোকক এই যে দেখিছে এই মোবাইল দোকানখনলৈ আহিছো এই মোবাইলটো মোৰ এই মোবাইলটো বেয়া হৈছে আৰু বেয়া হোৱা কাৰণে মই এই মোবাইলটো এই দোকানখনত ভাল কৰিবলৈ মই আহিছো কিন্তু আহি মই যেতিয়া ৰৈ আছিলো মই ভিডিও কৰাৰ আগতে ৰৈ থাকি যিখিনি মই অনুভৱ কৰিছো সেই অনুভৱটো মই এতিয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব ওলাইছো মই এই দোকানখনলৈ আহি পোৱাৰ আগ মুহূৰ্তত এজন বয়সীয়া মানুহেও এটা কিপেডৰ মোবাইল লৈ এই দোকানখনলৈ আহিছিল আৰু এই দোকানখনত আহি মেকানিকজনক কৈছিল যে মোৰ মোবাইলটো ভাল কৰি দিব লাগে তেতিয়া মেকানিকজনে ক'লে যে যোৱাকালি মই আপোনাক কৈছো নহয় এই মোবাইলটো আপোনাৰ বেয়া হোৱা নাই আপুনি লৈ যাওক কিন্তু আজি আপুনি আকৌ কিয় আহিছে তেতিয়া সেই বৃদ্ধ গৰাকীয়ে ক'লে নহয় বুপাই মোৰ মোবাইলটো বেয়া হৈছে আৰু সেই কাৰণে মোক ভাল কৰি দিবই লাগিব এই বুলি কৈ খচনত আনা পইচা কিছুমান উলিয়াই টেবুলত থৈ ক'লে যে মোক যি পইচা লাগে মই দি আনিছো মাত্ৰ মোৰ মোবাইলটো ভাল কৰি দে তেতিয়া মেকানিকজনে বাৰে পুতি কৈ থাকে নহয় এই মোবাইলটো আপোনাৰ ভালে আছে ইয়াত ফোন অহা যোৱা কৰিয়ে আছে গতিকে এইটোত আপোনাৰ একো অসুবিধা নাই তেতিয়া মানুহজনে কয় নহয় মোৰ মোবাইলটো বেয়া হৈছে তেতিয়া পুনৰাই যেতিয়া কৈ আছে সেই মেকানিকজনৰ খং উঠিল আৰু শেষত ক'লে আপুনি মোবাইলটো মই মোবাইলৰ মেকানিক তেনেস্থলত আপুনি মোবাইলটো বেয়া বুলি কেনেকৈ জানিলে তেতিয়া বৃদ্ধগৰাকীয়ে চকু পানী টুকি টুকি ক'লে বুপায়ো মোৰ এই মোবাইলটোত আগতে সকলোৰে ফোনবোৰ আহিছিল কিন্তু আজি দুমাহ মানৰ পৰা মোৰ সকলোৰে ফোনবোৰ যদি এই মোবাইলটোলৈ আহে যেতিয়া ফোনটো বাজি উঠিব তেতিয়া মই ধৰো এটাই আশা কৰি ধৰো যে মোৰ ল'ৰাটোৱে বোধহয় মোক ফোনটো কৰিছে কিন্তু আজি দুমাহ মানৰ পৰা তাৰ ফোনটো মোলৈ নাহে গতিকে মোবাইলটো যদি বেয়াই হোৱা নাই তেতিয়াহ'লে তাৰ ফোন মোৰ মোবাইলটোলৈ কিয় নাহে নিশ্চয় মোৰ মোবাইলটো বেয়া হৈছে আৰু সেই কাৰণে তাৰ ফোন সি মোক ফোন কৰিলে মোলৈ ফোনটো নাহে এইটো এটা সঁচা ঘটনা কিন্তু এই ঘটনাটোৱে কি বুজাইছে আমি বা আমাৰ সমাজখনে আমি আমাৰ মাক দেউতাক শ্ৰদ্ধা কৰিবলৈ বা মনত পেলাবলৈ পাহৰি গৈছো নেকি আমি কৰ্তব্যৰ খাতিৰত আমি দূৰত থাকিব পাৰো কিন্তু আমাৰ যিটো শিপা আমাৰ মা দেউতা সেইটো যেন আমি পাহৰি যোৱাটো উচিত সেই বৃদ্ধগৰাকীয়ে স্পষ্টকৈ জানে যে মোবাইলটোত আগতে ফোনটো আহিছিল পুতেকে খা খবৰলৈ ফোন কৰিছিল আজি যিহেতু দুমাহ মানৰ পৰা সেই বৃদ্ধগৰাকীৰ মোবাইললৈ ল'ৰাটোৰ কোনো ফোন অহা নাই তেতিয়া সি ভাবিছিল অন্যৰ ফোনবোৰ যিহেতু আহে মোৰ ল'ৰাটোৰ ফোনটো নাই গতিকে ফোনটো বেয়াই হৈছে গতিকে মই সকলোকে অনুৰোধ জনাইছো আমাৰ যেন মা দেউতা বা আমাৰ বয়োজ্যেষ্ঠসকলৰ মোবাইলটো যাতে কোনো দিনে বেয়া নহয় আৰু সেইটো লৈ যাতে মেকানিকৰ ওচৰত যাবলগীয়া নহয় ইয়াকে অনুৰোধ জনাই আজিলৈ এৰিলো পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখে মোৰ এই কথাখিনি যদি ভাল লাগে তেতিয়ালে লাইক আৰু শ্বেয়াৰ কৰিব পুনৰ আপোনালোক সকলোকে